हेलो फ्रेंड्स वेलकम टू माय चैनल हरमनी ब्लग्स। आज आपलोक देखा शाओन माहर किछु पथार दृश्य कृषकসকলে केनेदरे खेती करिसे रोवनीসকলে केनेदरे भूई रुइसे आदि সকলোবোৰ देखবলৈ চেষ্টা কৰিম। গতিকে ভিডিওটো চাই থাকক, স্কিপ নকৰিব, লাষ্টলৈকে চাব। আহক ভিডিওটো আৰম্ভ কৰোঁ। सो बंधुসকল এতিয়া দেখিবলৈ পাইছে গাঁৱলীয়া সমাজৰ এক সুন্দৰ দৃশ্য। এনা দৃশ্য সকলো সময়তে দেখিবলৈ পোৱা নাযায়, কেৱল আহাৰ শাওন মাহতহে এনে দৃশ্য দেখিবলৈ পোৱা যায়। এনে একেখন পথাৰতে ট্ৰেক্টৰে হালো বাইছে, এফালে ওচৰ চুবুৰীয়াই মাছো ধৰি আছে, জাকৈ বাইছে, টঙিজাল মাৰিছে। সকলোৰে মুখত মাছ ধৰাৰ এক আনন্দ দেখিবলৈ পোৱা গৈছে। আজিকালি গাঁৱলীয়া সমাজতো এনে পৰিৱেশ খুব কমি গৈছে, প্ৰায় দেখিবলৈ পোৱা নাযায়। আগৰ সময়ত যেতিয়া আমাৰ আজু ককাসকলৰ দিনত এনে দৃশ্য মানে এইটো সময়ত পথাৰত মাছ ধৰাৰ এক বেলেগ ধৰণৰ আনন্দ আছিল, বেলেগ ধৰণৰ ফূৰ্তি আছিল। কিন্তু সেইবোৰ আজিকালি কমি গৈছে। মাছ ধৰাৰ চখটো আজিকালি ডেকা চামৰ মাজততো নাইকিয়াই হৈ গৈছে, প্ৰায় নাইকিয়া হৈ গৈছে। একেবাৰে নাইকিয়া হোৱাও নহয় বাৰু, কিন্তু বহুত কমি গৈছে। আমাৰ খাটি অসমীয়া যিবোৰ নিয়ম নীতি সেইবোৰ বহুত কমি গৈছে। ইয়াত দেখিবলৈ পাইছে ইজনে সিজনক দেখি পিনি তেনেকৈ মাছ ধৰিবলৈ ওলাই আহিছে, ঘৰৰ পৰা ওলাই আহিছে। এটা এইটো ফূৰ্তি, সকলোৱে মিলি মাছ ধৰা এটা বেলেগ ধৰণৰ ফূৰ্তি এইটো। আৰু বন্ধুসকল এয়া চাওক, যিমানলৈকে চকু গৈছে সিমানলৈকে সমগ্ৰ পথাৰ সেউজীয়া হৈ পৰিছে। ৰোৱনীসকলে এতিয়াও কঠীয়া ৰুই আছে, হালোৱাসকলে এতিয়াও হাল বায়ে আছে। এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। যি পথাৰ দুদিনমানৰ আগলৈকে ঘাঁহ বনৰ বিপৰীতে একোৱেই নাছিল, সেই পথাৰ এতিয়া সম্পূৰ্ণ সেউজীয়া হৈ পৰিছে। সো ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পালে শাওন মাহৰ কিছু পথাৰৰ দৃশ্য, কেনেদৰে কৃষকসকলে হাল বাইছে আৰু ৰোৱনীসকলে কেনেদৰে মাটি ভূই ৰুইছে। এই সকলোবোৰতে বহুত কষ্ট নিহিত হৈ থাকে। মাটি মানে কঠীয়া সিঁচাৰ পৰা তুলি পিনি মাটিত ৰোৱালৈকে, পথাৰত ৰোৱালৈকে বহুতো কষ্ট নিহিত হৈ থাকে। কিন্তু আমাৰ সমাজত ইমান কৃষকসকলক গুৰুত্ব দিয়া নহয়, সিমান সন্মান নাথাকে কৃষকসকলৰ। ধনী মানুহসকলে মানে চৰকাৰী চাকৰি থকা মানুহসকলৰ যিমান সন্মান থাকে, সিমান সন্মান কিন্তু আমাৰ কৃষকসকলক দিয়া নহয়। কৃষকসকলৰ বাবেই আমাৰ সমাজে, আমাৰ ঘৰত এমুঠি খাবলৈ অন্ন পোৱা হৈছে, শাক পাচলি পোৱা হৈছে কৃষকসকলৰ বাবেই। গতিকে কৃষকসকল বহুত ওপৰৰ হয়, আমাৰ চৰকাৰী চাকৰিয়াল সকলোতকৈ বহুত ওপৰৰ হয়। সেইবুলি মই চৰকাৰী চাকৰিয়ালসকলক অপমান কৰিবলৈ যোৱা নাই, এই ভিডিঅ'টোৰ জৰিয়তে কোনো অপমান কৰিবলৈ যোৱা নাই। জাষ্ট কৈছোঁ যে কৃষকসকলৰ কেনেকুৱা ভূমিকা, কৃষকসকলক সন্মান দিব লাগে, কৃষকসকলক তলত ৰাখিব নালাগে, কৃষকসকলক ওপৰত ৰাখিব লাগে সদায়। কৃষকসকলৰ জৰিয়তে যে আমি এমুঠি খাবলৈ পাইছোঁ সদায়। গতিকে ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে বাই বাই।